1965 চনৰ পৰা 70 চনৰ ভিতৰত 10 কিলোমিটাৰ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজ হ'ল। সেই জাহাজঘাট, সেই আমাৰ গাঁও, সেই ৰেলৱে ষ্টেচন তাৰ পৰা উঠুৱাই লৈ গ'ল। লোৱাৰ পাছত মই তেতিয়া ক্লাছ 6 বছৰ 7 বছৰ বয়সত আমাৰ ঘৰত তেতিয়া মাজুলী ফুলনিলৈ গৈছিল আৰু মই পঢ়িবলৈ গৈছোঁ যোৰহাট বালিগাঁও জষ্টৰ পেছকাৰ অনিল বৰঠাকুৰ তাতে থাকি মই 3য় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ এজন বোটানিকেল বিভাগৰ বিজ্ঞানী আছিল, তেওঁৰ ল'ৰা ছোৱালীবোৰ আমি সেই 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়তে পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ সৰুৰে পৰা গছ গছনি ভাল পোৱা, চৰাই চিৰিকটি ভাল পোৱা, জীৱ জন্তু ভাল পোৱা, গছ পুলি ৰুলেই নহ'ব, তাক গছ পুলি প্ৰতিপালন কৰি সৰুৰে পৰা প্ৰেক্টিকেল নলেজ দিছিল। আৰু তেখেত এতিয়া 88 বছৰ বয়সতো মোৰ হাবিলৈ যায়। আৰু তেতিয়াই তেখেতে কৈছিল যে কুকুৰে ভুকি থাকিব, তই কেতিয়াও ঘূৰি নাচাবি, হাতীয়ে কেতিয়াও ঘূৰি নাচায়, তোৰ কামটো তই নিজে কৰি যাবি। সৰুৰে পৰা যেতিয়া মোৰ হাতত গছ গছনি হয় তেতিয়া মানুহে পাণ পুলি দিয়ে, মই পাণ পুলি ৰুলেতো নমৰে। এজোপা পাণত 25 পইচা দিয়ে, 25 পইচাত বেৰামুটিয়ে 1 কেজিমান পায়। তেতিয়া সেইদিনৰ পৰা মানুহে গছ গছনি ৰোৱাত সৰুৰে পৰা প্ৰেক্টিকেল থকাৰ কাৰণে এদিন 79ত যেতিয়া প্ৰলয়ংকৰী বানপানী হ'ল, বানপানীত বহু জাবৰ জোঁথৰ খৰি চৰি চাইনা অৰুণাচল প্ৰদেশৰ পৰা সেই মগৰপুতি নামৰ ঠাইতে আকৌ শুকান বালিত তাত লাগি ধৰিছিল। লাগোতে মই এদিন তালৈ গৈছিলোঁ। সৰুতে দেখা গাঁওখন, সৰুতে দেখা চৰাই চিৰিকটি, সৰুতে দেখা জীৱ জন্তু দেখি পাম নেকি? তাত দেখি শুকান বালিত দেখিছোঁ জুন জুলাই মাহত আগত জেঠ মাহত 12 মাৰিছিল, সেই বছৰ 23 মাৰিছিল। যাৰ গৰমৰ উত্তাপত সেই শতাধিক সাপ মৃত্যু হৈছিল। সাপৰে মৃত্যু বেদনাই সাপবোৰ দেখি পেলাই মই এনেকৈ এদিন আমিও এনেকৈ মৰিব লাগিব। সেইকাৰণে সেই সাপবোৰ নমৰিবৰ কাৰণে কাৰ গীত জানা? নিশ্চয় 5 কিলোমিটাৰমান আঁতৰত দেউৰী সম্প্ৰদায়ৰ মানুহ আছে, তেখেতসকল বুঢ়াসকলক গৰু পালন কৰে, মৌ পালন কৰে, তেখেতসকলক সুধিলোঁ, দেউৰী এই যে সাপবোৰ মৰিল, সাপবোৰ নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া কৈছে বিশ্বৰ আটাইতকৈ ওখ গাঁওটো ল'বলৈ গৈছে। মই তেতিয়া বুজি পোৱা নাছিলোঁ, মোৰ তেতিয়া 14-15 বছৰ বয়স আছিল। আৰু তেতিয়া কৈছিল বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব। তেওঁলোকে 50টা বাঁহৰ মূৰত 25টা বাঁহ 7 মাথাতে ঘেৰি 50টা মাটি কলত ফুটা কৰি 5 দিনৰ মূৰে মূৰে পানী দি বাঁহবোৰ লহপহকৈ বাঢ়িবলৈ ল'লে। তাত থকা যিবোৰ গুটি আছিল সেইবোৰ গছ ৰুওঁতে অত্যন্ত অৰণ্যত পৰিণত হ'ল। য'ত হৰিণ আহিল, ঢেকীয়া বাঘ আহিল, য'ত বাঘ আহিল তাত শগুণ আহিল, হাতী আহিল, গড় আহিল, বিভিন্ন পৰ্যায়ত। সেইটো ভাবি বহুতে এনেকুৱা ধৰণৰ আছিল, ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে মোক তাত প্লেটফৰ্ম বনাই নিদিয়ে। সেইকাৰণে আকৌ বুঢ়াসকলক ঘূৰিলৈ যাওঁ, ইয়াৰ বিনিময়টো কি হ'ব? তেখেতসকলে কৈছিল যে তই কুঁহি সাপবোৰ এৰি দে গৈ, কুঁহিয়ে প্লেটফৰ্ম বনাব, তাত বাৰিষা হ'লে জীৱ জন্তু সাপ বেগ উঠি থাকিব। সেইদৰে শিমলু পুলিবোৰ ৰুওঁতে তাত চেকি পৰুৱা থাকে, তাৰ তলত সোমাই ফুটা কৰিলে শিমলুটো বতাহ মাৰিলে ভাঙি যায়, সোনকালে বাঢ়িবলৈ নিদিয়ে। তাৰ বিনিময়টো কি হ'ব? আকৌ তেতিয়া বুঢ়াসকল কৈছে আমলি পৰুৱা এৰি দিয়ে, সেইবোৰ পৰুৱা গুচি যাব, গছবোৰ সোনকালে ডাঙৰ হ'ব। সেইদৰে কাৰণ আমলি পৰুৱা অনিয়াটো পানী কাটি যাব নোৱাৰে, গাঁৱৰ পৰা নি বস্তাত ভৰাই তাত এৰি দিব লগা হৈছে। সেইবোৰ এৰি যেতিয়া গোটেইবিলাক গছবোৰ লহপহকৈ বাঢ়িবলৈ ল'লে, কৰোঁতে 30 বছৰ অতিক্ৰম কৰিলে, গোটেইবোৰ জীৱ জন্তু আহিবলৈ ল'লে, চৰাই চিৰিকটি আহিলে। 2008 চনত বনৰীয়া হাতী এফাল আহিল, 150মান হাতী। তাত তেতিয়া মোৰ জীৱন যান্ত্ৰণা, জীৱ জন্তুৰ কাৰণে নহয়, মানুহে বহু প্ৰতিবাদমুখী দা কুঠাৰ লৈ ইয়াক মাৰি পেলাই সেই হাতীখন নবনোৱা হ'লে সেইবোৰ বস্তু নাহিলে। আৰু সেইদৰে তেতিয়া ডক্টৰ যদুনাথ বৰাই কৈছিল, কেঁকুৰাৰ জীৱন লোৱা মানুহলৈ তই ভয় নকৰিবি, তোৰ কাম নিজৰ কামটো নিজেই কৰি যায়। তেওঁলোকে যেতিয়া হেজাৰ মানুহে গছ কাটিবলৈ যোৱা দা কুঠাৰ লৈ আহিল, ঘৰত কুঠাৰ লৈ আহিল, তেতিয়া মই বাধা প্ৰথমতে মোক কাটিব লাগিব, তাৰপিছতে গছ কাটিব পাৰিবি, কাৰণ মোৰ গছে গৈ কাৰো ঘৰত ভঙা নাই।
তোমালোকৰ জীৱ-জন্তুৰ কাৰণে যদি হাতীয়ে ঘৰ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, NL আছে, MP আছে, চিফ মিনিষ্টাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ যোগাযোগ কৰে। মই গছ কাটিবলৈ দিয়া নহয়। সেইকাৰণে মোৰ কথা শুনি তেওঁলোক গুচি গৈছিল। তেতিয়া বহু দিনৰ মূৰত যেতিয়া তাত 3টাকৈ গড়, 9টাকৈ গৰু বাঘে খাইছে, 150কৈ হাতী আছে, অসমৰ সংবাদ মাধ্যম গৈছিল 7জন। মই তেতিয়া ভাবিছোঁ কি এওঁলোকে চাগৈ মই বহুত দিন হাবি মাজতে আছোঁ, নগৰে চাগৈ যোৱাগৈ নাই, এওঁলোকক চোৰাং চিকাৰী বুলি ভাবিলোঁ। তেওঁলোকক সেইদিনা হাবিত সোমাবলৈ দিয়া নাই, আপোনালোকে গুচি যাওক, কাৰণ ইয়াত বাঘে কিয়ে গৰু মাৰিছে, গড় আছে, আপোনালোকে গুচি যাওক। পিছদিনাখন মাঘৰ বিহু আছিল। 7জনমান মানুহ আকৌ আহিল সংবাদ মাধ্যমত, আহি পেলাই 500 টকা দি, চেলেং চাদৰ এখন দি, গামোচা এখন দি, আপুনি বহুত ভাল কাম কৰি আছে, কৰি যাওক। সেইদৰে কওঁতে আৰ্টিকলটো লিখা বহুত পলম হ'ল। 2010 চনৰ 25 জানুৱাৰী যিটো কলিতালিকা আৰ্টিকলটো লিখাৰ লগে লগে দূৰদৰ্শন DY 365 আৰু টাইমছ অফ ইণ্ডিয়া আহিল। টাইমছ অফ ইণ্ডিয়া আহিল অহাৰ পাছতে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবি মাজৰ পৰা মাতি লৈ গ'ল ধৰিত্ৰী দিৱসত। 5 দিন 5 ৰাতি প্ৰতিটো গছ-গছনি, প্ৰতিটো চৰাই-চিৰিকটি, প্ৰতিটো জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰি এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ফৰেষ্ট মেন অফ ইণ্ডিয়া সন্মান দিলে। দিয়াৰ পিছত অসমলৈ আকৌ আহিলোঁ। অসমলৈ আহি তেতিয়া দেখা পোৱা গ'লোঁ, আকৌ মাতিলে চন্দ্ৰ মুখানন্দ সংস্থা সভা, APJ আব্দুল কালাম ছাৰৰ NGO হয়, চাইণ্টিষ্টৰ NGO। তেওঁ মূৰৰ হাত দি কৈছিল, জনজাতিয়ে বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডাইমণ্ডৰ 2.5 লাখ টকা চেক দিছিল, বিশ্ববাসীৰ কাৰণে কৰি যাবলৈ কৈছে। আৰু এটা কথা কৈ গৈছে যে आपके सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में बहुत चाहिए। फिर जवाहरलाल इউনিভাৰ্চিটিৰ কেইবোৰ কথা কৈ গৈছিল। তাৰ পাছতে যিদিনা সেইটো দিছিল, মোৰ হাতত এটা গড় চোৰাং চিকাৰীয়ে মাৰিছিল। মই ডিপাৰ্টমেণ্টক কৈ আহিছিলোঁ, ছাৰ চাব 9 মাহকৈ দি গড়টো ইয়াত প্ৰশিক্ষণ কৰি আছে আৰু সমৰ্থন কৰিছে, মই বাহিৰলৈ যাম। কিন্তু তেওঁলোকৰ অমনোযোগিতাৰ ফলতে সেই গড়টো চোৰাং চিকাৰীয়ে মাৰিলে। তথাপিতো বম্বেত থাকোঁতে তাৰ পৰাই ফোন কৰিছিল, গাঁৱৰ মানুহে 10,000 গুলি মাৰিছে। তেতিয়া মই ডিপাৰ্টমেণ্টক ফোন কৰিছিল, ছাৰ আপোনালোকক কৈ অহাৰ পিছতো লক্ষ্যণটো গড়টো মাৰিলে 10,000 গুলি মাৰিছে। তেতিয়া তেওঁলোকে তাত চালে, মই পিছদিনা ক'লোঁ মই 6টা বজাত পাম। তেতিয়া মোক কৈছে বম্বেত থাকোঁতে যে আপুনি মিছাকৈ কৈছে গড়টো আছে বুলি। ঠিক আছে, মই পুৱা ভাগতে গৈছোঁ, 6টা বজাত কম, আপোনালোকে 10টা বজাত ওলাব। তেতিয়া দেখিছোঁ হাবিৰ মাজলৈ লৈ গড়ৰ খড়গটো নাই, কাণ নাই, নখ নাই, নেগুডাল নাই, চব কাটি লৈ গৈছে। ইমান নিশংস হত্যাকাণ্ড। সেইবোৰ কৰোঁতে 40 বছৰৰ মূৰত যেতিয়া হাতীটা সপোনাইছিল, তেতিয়া মোৰ ইমান ভাল লাগিছিল, মই বহুত দূৰলৈ যাবলৈ পাম। তেতিয়া মোৰতো পিছদিনাখন আহিছে ইভেণ্ট গ্ল'বেল পেৰিছলৈ আমন্ত্ৰণ কৰিলে। পেৰিছত যেতিয়া আমন্ত্ৰণ কৰি মোৰতো ভিছা নাই, পাছপোৰ্ট নাই, একো নাই। তেতিয়া উপায়বিহীন হৈ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে যদি সেইজন মানুহক ভাৰতৰ পৰা যদি ইয়ালৈ পেৰিছলৈ নপঠায়, তেতিয়াহ'লে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰসংঘক বহিষ্কাৰ কৰিব। তেতিয়া উপায়বিহীনে যোৰহাট উপায়ুক্তই মোক পাছপোৰ্ট ভিছা উলিয়াই পেলাই মোক পেৰিছলৈ পঠিয়াই দিছিল। তেতিয়া মোৰ লগত যিটো কলিতা গৈছিল, তাক মই কৈছোঁ যে মোক গছে কাপোৰ পিন্ধাইছে, চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ আনিছে, অন্যটো অনা নাই। মোক তাত মাত্ৰ এজোপা গছ ৰুবৰ কাৰণে লৈ গৈছিল। গছজোপা যেতিয়া বহুৱাই দিছিলোঁ গাঁতত, তেতিয়া বিশ্বৰ সকলো ধৰ্মৰে লোককে মাটি অকণ দি গছজোপা জীয়াবলৈ পৃথিৱীত গছৰ অবিহনে কোনেও বচাব নোৱাৰে, বিজ্ঞানীসকলে ঘোষণা কৰিলে। আৰু বিশ্বত এটা ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰিছে বুলি মোক তাত সম্বোধন পত্ৰ মান সন্মান দিছিল। সেইকাৰণে মই পেৰিছত গৈ সেই অভিজ্ঞতাটো লাভ কৰিলোঁ আৰু তাত দেখিছিলোঁ গছজোপা বহুৱাই দিয়া বিশ্বৰ সকলো ধৰ্মাৱলম্বীয়ে বিভিন্ন উপাসনা কৰিছে, কিছুৱে বিলাপ কৰিছে, কিছুৱে
নাচিছে, কিছুৱে ডেন্স দিছে, গোটেই সোপা কৰি যে পৃথিৱীক বছে যদি বচায়, তেতিয়া ভুৰ বৰষুণ আহিছিল। ভুৰ বৰষুণত তিতি পেলাই গছজোপা যেতিয়া ৰুইছিলোঁ, মই তেতিয়া ভাবিছিলোঁ সজাগতা নিশ্চয় পৃথিৱীখন আহিব। সেইদৰে আকৌ ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতৰ বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ জন্মৰ দিনৰ পৰা বন মহোৎসৱ পালন কৰে। লাখ কোটি পুলি ফৰেষ্টৰ পৰা নিয়ে স্কুল কলেজত বিলাই দিয়ে, কিন্তু এজোপাও গছ নাই। সেইদৰে 1972 চনৰ 5 জুন ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিলে যে তেতিয়া ক্লাইমেট চেঞ্জ, জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতত 1973 চনত পাঠ্যক্ৰমত সোমাই দিলে। ভাৰতৰ বিভিন্ন স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ পালন কৰে, কিন্তু গছ এজোপা নাই। না ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি, ডাঙৰবোৰে গছ কাটে, সৰু ল'ৰা ছোৱালীয়ে উঠি অহা গছটো উঘালি যাম, তাততো একোৱেই হোৱা নাই। সেইদৰে সিদিনা টাইমত গৈছিলোঁ, তাত গৈ তাৰ ছাত্ৰ-ছাত্ৰীয়ে 7 ৰাতি দিনে গছ পুলিব। তেতিয়া ৰাষ্ট্ৰপতিগৰাকীক সুধিলোঁ, মেডাম আপুনি যে সদায় বগা চন্দন, ৰঙা চন্দন ৰুইছে, ইয়াৰ কাৰণে বোলে ইকনমিকেল ভেলিউটো বহুত বেছি। তেখেতসকলৰ মুদ্ৰাত বগা চন্দনৰ 7,200 টকা, ৰঙা চন্দনৰ 20,000 টকা। তেতিয়া মই ভাবিছোঁ চাগে হিমালয় পৰ্বতটোত খোজকাঢ়ি আহি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা আৰু জ্ঞান লৈ তেওঁলোকৰ দেশ এতিয়া কোনো এখন দেশক সৈন্যলৈ চলিব পাৰে। কিন্তু ভাৰতবৰ্ষত কি হ'ল? আমাৰ শিক্ষা জ্ঞান পেট ফুটি ওলাই গ'ল, আমাৰ শিক্ষা জ্ঞান তাহাঁতে লৈ গ'ল। সেইকাৰণে নহয়, আমি হৈছোঁ এংলো ইণ্ডিয়া, আমাৰ ইংলেণ্ডৰ তেজ আছে, আৰু তেওঁলোকৰ নিজৰবতীয়া আইন কাৰণে তেওঁলোকৰ সদায় গাড়ী ষ্টেজটো আমি কিমান দুখ বেদনাত আছোঁ। সেইকাৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বিশ্বৰ শতকৰা 30% চাইন্টিষ্ট ইণ্ডিয়া, চব আউট অফ ইণ্ডিয়া। ভাল ডক্টৰ, ভাল চব আউট অফ ইণ্ডিয়া। আমাৰ দেশৰ উন্নতি ক'ত হ'ব? আমাৰ দেশৰ উন্নতি কেতিয়াও নহয়, কাৰণ আমাৰ ফাৰ্ষ্ট ক্লাছ মানুহবিলাক লোকৰ দেশৰ পৃথিৱীৰ বাবে চিট মাত্ৰ পৰিয়ালতে নেকি সকলোৱে কৰিছে, মই চাকৰি এটা কৰিম, গাড়ী এখন কিনিম আৰু অট্টালিকা এখন বনাম, অন্য একো ধান্দা নাই। সেইকাৰণে আমাৰ দেখিলোঁ, কাৰণ এইকাৰণে কৰিব লাগিব এতিয়া শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল চায়েন্স, পৰিৱেশ শিক্ষা LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, ফলকখনত নাম লিখিব, প্ৰেক্টিকেলি 5 বছৰ ডাঙৰ কৰিব লাগিব। 5 বছৰ যেতিয়া ডাঙৰ হ'ব, তাৰ অক্সিজেনটো সি নিজে ল'ব। পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষত বছৰি কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন লয়? 2 বছৰত কিমান হ'ব? 3 বছৰ, 5 বছৰ, 10 বছৰ ইণ্ডিয়াই দি হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব লাগিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু তাহাঁতে নতুন পৃথিৱী কৰিব। সেই আদিম যুগৰ পৰা সংৰক্ষণ কৰা তাহাঁতে। সেইকাৰণে পৃথিৱীৰ যিমানবিলাক বিজ্ঞানী আছে আৰু ধৰ্মগ্ৰন্থসকল আছে, তেওঁলোকক দেখিবলৈ পোৱা যায় তেওঁলোকৰ ব্ৰেইনটো, মনটো এটা। সেইকাৰণে পৃথিৱী কাম কৰিব পাৰে। আমাৰবিলাক ব্ৰেইনটো এটা, মনটো এটা, দুটা কাম হয় কাৰণে একো কৰিব নোৱাৰে। আমি এনেই জগাকা, আমি জীয়াই আছোঁ। সেইকাৰণে সেই পৰিৱেশৰ কথা আমাৰ বহুত দুখ বেদনা লাগে, নলগা নাই। আমি এতিয়া আজি এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সোমাইছোঁ গুৱাহাটীত এতিয়া কি হৈছে? প্ৰদূষণ ভাৰতৰ ভিতৰত দ্বিতীয়টো। কি কাৰণে হৈছে? ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ জিৰণি চৰাই, ইয়াত সুন্দৰকৈ ৰখিব লগাটো অসম চৰকাৰ উত্তৰ পূৰ্বাঞ্চল দুৰ্বলীয়া পৰ্যটকৰ আকৰ্ষণমুখী। এতিয়া আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কিমান যে তামোল খাই পিকাইছে, চালে যেন ইয়াত যে গৰুৱে মানুহ নাথাকে মানে, সেইবিলাক যিসকলে তামোল খাই এই ঘৰটো সুন্দৰকৈ ৰাখিব লাগিব কম নে? সেইকাৰণে ইয়াত সৌদিনাখন কৈছোঁ, আমাৰ শিক্ষা ব্যৱস্থাটো কি আছে? শিক্ষা ব্যৱস্থাটোত একো নাই। মাষ্টৰে কিতাপত
পঢ়াৰ পৰা চালকিটা নাজানে আমাৰ তাত শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাততে কৈছিল विदेशर फकीर যেতিয়া আহিছিল তেতিয়া কৈছিল आसाम में पेशाब करने के भी जमीन नहीं है मैं যেতিয়া উপায় দেখুৱা সেই ফুকিটো বালি দেখুৱাই পেলাই পেশাব কৰাইছে তেতিয়া তেওঁলোকে অসমত থকা নাই ইমানেই আহিছে দেশত আমাৰ অসমখন য'ত জৈৱ বৈচিত্ৰ্যৰে ভৰা বিশ্বৰ কোনো এখন ৰাজ্যত নাই ইয়াক সুন্দৰকৈ ৰখাৰ নোৱাটো কম ডাঙৰ কথা নাই এতিয়া সেইকাৰণে সৰু দিনাখন এই শিক্ষা বিভাগত শিক্ষামন্ত্ৰীকো আমাৰ আইনমন্ত্ৰী আছে ক'ব যে গুৱাহাটীত আশে-পাশে থকা যিবোৰ ফৰেষ্ট আছে সেইবোৰ ভাৰতীয় সংবিধান উলংঘন নকৰাকৈ যিমান মানুহে তাক সংৰক্ষণ কৰি ৰাখিব লাগিব কাৰণ আজি শিক্ষামূলক ভ্ৰমণত দিয়ে শিক্ষকে নাজানে কিন্তু এতিয়া ৰেজাৰ ওপৰত ৰেংকৰ যিমান অফিচাৰ আছে স্কুল কলেজত ক্লাছ ল'বলৈ কৈছোঁ কাৰণ শিক্ষকে নাজানে ল'ৰা ছোৱালীক প্ৰিপাৰেট কৰি লাভ আৰু আশে-পাশে থকা যিবোৰ ফৰেষ্ট আছে শিক্ষামূলক ভ্ৰমণৰ পইচা দি বিদেশত ধৰ্ম মন্দিৰত যাব নালাগে কাষত থকা ফৰেষ্টৰ 10 টকাৰ প্ৰত্যেকখন স্কুলে ফলকনামা লিখক আৰু তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে দিয়ক তেতিয়া সেই একেটা ৰাস্তা ইয়াত সুন্দৰ পৰিৱেশ আছে সেই সৌদিনা হয়নিজাকে কৈছোঁ আপোনালোকৰ তেল এদিন নাইকিয়া হৈ যাব ইয়াৰ উদ্যোগটো কি হ'ব সেইকাৰণে ইকনমিকেল গছ ৰুবলৈছোঁ বগা খণ্ডৰ ৰঙা খণ্ডৰ আপোনালোকৰ এই তেল নাইকিয়া আপোনালোকে কি কৰিব সেইকাৰণে এনআই অইলবিলাক সেইবোৰ ডিচিশ্যন ল'বলৈ কৈছোঁ আৰু আমাৰ আইনগত শিক্ষামন্ত্ৰীকো কৈছোঁ যে বাঢ়ি থকা স্কুল কলেজ ওখ প্ৰজাতিৰ গছ ৰুব নালাগে ওখ প্ৰজাতিৰ গছ ৰুলে ক্লাইমেট চেঞ্জত বতাহ ধুমুহা বানপানী আহিলে স্কুলবোৰৰ ক্ষতি হ'ব চৰকাৰে বিয়ালৈ ল'ৰা ছোৱালীৰ পাঠদান বিলুপ্ত হৈ যায় সেইকাৰণে তাত চাপৰিতৰ ফল-মূলৰ গছ নেচাৰ আৰু বগা চাঙৰ ৰঙা চাঙৰ ৰুবলৈ গৈছে এইজোপা গছ থাকিলে ঘৰটোৱে হৈ যাব সেই তেনেকুৱাবিলাক স্কুল কাৰণ ৰাস্তাত ৰুলে কি হ'ব আমাৰ মানুহৰ চৰিত্ৰহে ৰাস্তা ৰুলে বগা চাঙৰ ৰঙা চাঙৰ কাটি পেলাই দেউতাক কৰিলে মাক কৰিলে দেউতাক কিয় কৰিলে বগা চাঙৰ ৰঙা চাঙৰে দিম বুলি ক'ব ৰাস্তা বেলেগ চুৰ কৰি কাটি দিব কথা সেইকাৰণে স্কুল কলেজত ৰুলে গছ আপুনি কাটিব নোৱাৰে সেইকাৰণে সেইবিলাক বিদ্যালয় আঁচনি প্ৰস্তুত কৰিবলৈ গৈছোঁ এতিয়াতো ছুটিটো নাই এতিয়াৰ পৰা অসমৰ বাহিৰত যাব লাগিব সেয়ে মই আশা ৰাখিছোঁ সেইবিলাক কৰোঁতে তেতিয়া মোক মহাৰাষ্ট্ৰ সভাই সুধিছিল बॉम्बे जे आपको भारत सरकार स्टेट गवर्नमेंट क्या देगा देश क्या देगा मेरा जरूरत है देश के लिए क्या दूंगा यही मेरे काम इसके लिए कर रहा हूँ সেইকাৰণে সেইবিলাকত মোৰ কাম আছে অসম চৰকাৰে ভাৰত চৰকাৰে কি দিছে সেইবোৰ মোৰ প্ৰয়োজন নহয় পদ্মশ্ৰী সন্মানটো দিওঁ বুলি দিয়া নাই যেতিয়া কানাডাই এতিয়া কেৰেলাত পালে এবাৰ নহয় চাৰিবাৰকৈ পালে অসম ভাৰতৰ ছোৱালীয়ে নেশ্যনেল এৱাৰ্ড দিবলৈ যাওঁতে তেতিয়া মানুহজনক চিনি নাপাওঁ বুলি গৃহ মন্ত্ৰালয়ৰ পৰা মানুহ আছে এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰ তিনিবাৰ আহি মোৰ ডকুমেণ্টছ লৈ পেলাই পদ্মশ্ৰী সন্মানটো 2015 চনত 26 জানুৱাৰী ডিক্লেয়াৰ দিছে আৰু 8 এপ্ৰিলত দিছে 8 এপ্ৰিলত দিয়াৰ আগতে মোক কৈছে आज सम्मान लेगा कि नहीं लेगा धरती नहीं लेगा सम्मान लेके मैं क्या करूँगा लेकिन एक बात है हमें 25 करोड़ का आशीर्वाद लेके मैं लेता हूँ इंडिया में करने वाला ऑल ओवर ओलंपिक करने वाला मेरा काम है इसके लिए फिर आपको क्वेश्चन इकोनॉमिकल फॉर क्लाइमेट चेंज पेरिस हेलिकन तब भारत পৰা মোক এজন লৈ গৈছে আৰু ইকোনমিক্যাল লেকচাৰ এজন লৈ গৈছে তাত দিনটো 3 দিন বৈঠকত 50 জনে ভাষণ দি পেলাই 12 মিনিটকৈ দিছে তেতিয়া মোৰ এতিয়া সময়টো দ্বিতীয় দিনা পঢ়ি তেতিয়া মই কৈছোঁ যে আপোনালোক ইয়াত থকা 20,000 দৰ্শকে ইকোনমিক্যালৰ ওপৰত কিমান গুৰুত্ব দিছে এক মিনিট সময় উঠাটো বন্ধ কৰক অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব গতিকে অক্সিজেন নহ'লে যদি জীয়াই নাথাকে
তেতিয়াহ'লে ইয়াত থকা 20,000 দৰ্শকে নিজে এজোপাকে গছ লওক আৰু সমস্ত বিশ্বৰ 700 কোটি মানুহে এজোপা গছ লওক, তেতিয়া এই পৃথিৱীত যদি পৃথিৱীখনেই নাথাকে ইকনমিকেলৰ কিবা প্ৰয়োজন আছে। সেইদৰে ভাৰতীয় সামৰিক বাহিনী কৰ্ণেলে কৈছিল, মোক কথা প্ৰসংগত কৈছিল যে তেখেতক সুধিলো, धरती नेगा देश कैसे रुकेगा, आप पहले धरती बचाओ उसके बाद देश रुको। সেইকাৰণে ভাৰতীয় সামৰিক বাহিনী এতিয়া প্লেণ্টেশ্যনত সেইবিলাক স্কিমত সোমাই লৈছে। আমাৰ জাতিত আছে ডাঙৰকৈ পাতিছে ভাৰতীয় সামৰিক বাহিনীও, আৰু বহুবিলাক এইবোৰ আছে ধৰক ৰিঅ' অলিম্পিকত আপোনালোক চাইছে 2016 চনত, তেতিয়া নেভি মাষ্টাৰ উইলিয়াম চক্ৰাই কৈছিল যে 2 মিনিট সেই ডকুমেণ্টটো দেখাবৰ কাৰণে ৰিঅ' অলিম্পিক কমিটিয়ে অনুৰোধ কৰিছিল। তেতিয়া আপুনি সহি কৰি দিয়ক, ইমেইলত সহি কৰি দিলোঁ। ৰিঅ' অলিম্পিক ৰাতি যেতিয়া 12:30 বজাত ৰিঅ' অলিম্পিক অপেন কৰিছে, বিশ্বৰ সকলো খেলুৱৈয়ে দুজোপাকৈ গছ তুলি খেলিছে। সেইটো মোৰ গৌৰৱ নহয়, অসমৰ গৌৰৱ নহয়, ভাৰতৰ গৌৰৱ নহয়, পৃথিৱীৰ গৌৰৱ। সেইকাৰণে আশা ৰাখিছোঁ চিৰসেউজীয়া অসমত জন্ম লাভ কৰি, ভাৰতত জন্ম লাভ কৰি ভাৰতক চিৰসেউজীয়া কৰাটো মোৰ কৰ্তব্য। আৰু ভাৰতবৰ্ষত এনেবিলাক ৰাজ্য যে উত্তৰ পূৰ্বাঞ্চল মৌচুমটো ভাৰতৰ অন্যান্য ৰাজ্যত 4 মাহ আগত হৈছে, এইবাৰ 5 মাহ আগত হৈছে। সেইকাৰণে মৌচুম টাইমত গছ ৰুব লাগিব, জাহা গছ ৰুলে নহ'ব। আৰু সেইদৰে মহাৰাষ্ট্ৰত 4 মাহতে, চেন্নাই 6 মাহতে, সেইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যবিলাক বেলেগ বেলেগ ধৰণৰ মৌচুম আহে। মৌচুম টাইমত গছ পুলি ৰুলে সোনকালে ইণ্ডিয়া গ্ৰীণ হ'ব। আৰু ইণ্ডিয়াৰ এটাই কথা আছে, 2020 চনৰ পৰা 30 চনৰ ভিতৰত বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হ'ব, তেতিয়া ক্লাইমেট চেঞ্জ কিমান হ'ব। সেইকাৰণে ইণ্ডিয়া সোনকালে এতিয়া এই গ্ৰীণ কৰিব লাগে, প্ৰতিটো ৰাজ্যত যাব লাগে। প্ৰতিটো মই এতিয়া উত্তৰ পূৰ্বাঞ্চলত থকাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত দিনে ৰাতিয়ে যাব লগা হৈছে উত্তৰ পূৰ্বাঞ্চলত সংৰক্ষণ কৰি। আপোনালোকে নালাগে কষ্ট, কাৰণ মোৰ আবেদনৰ পৰা মই যিটো পাইছোঁ, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, মোৰ তাত থকা গৰুবিলাকে গছ ৰুব জানে, মোৰ তাত থকা হৰিণাই গছ ৰুব জানে, গড়ে গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, বতাহে গছ ৰুব জানে, মহাবল ব্ৰহ্মপুত্ৰই গছ ৰুব জানে। জীৱশ্ৰেষ্ঠ মানুহে খালি কাটিব জানে, নামটো কোনে জানে। আৰু জীৱশ্ৰেষ্ঠ মানে পৃথিৱীত এনে বস্তু নাই নোপোৱা বস্তু একো নাই, চব হাঁহ, ভেড়, কুকুৰ, মেকুৰী, জীৱ জন্তু কিমান মানুহ খায় এতিয়া। এনেকুৱা আমাৰ নামটো দি লৈছোঁ জীৱশ্ৰেষ্ঠ। কোনে দিলে? এইটোতো প্ৰকৃতিয়ে তেতিয়া মই বিশেষ একো কাম নকৰোঁ। ধৰ্ম, ৰাজনীতি, অৰ্থনীতি এটাই ওপৰত প্ৰকৃতি। সেইদৰে ৰাজনীতি, অৰ্থনীতি, ধৰ্মনীতি আধাৰতে মই প্ৰকৃতিৰ কাম কৰি আছোঁ, মই বেলেগ কাম কৰা নাই। সেইকাৰণে গছ গছনিৰ পৰা অধ্যয়ন কৰিবলৈ কিমান আছে, ভাৰতে এইকাৰণেই কৰিব লাগিব। বুদ্ধদেৱে ইয়াত দেখুৱাই থৈ গৈছে, বৰগছৰ তলত তপস্যা কৰি দিব্যজ্ঞান লাভ কৰিছিল। অশোকে হেজাৰ হেজাৰ মানুহ মৰাৰ পিছতো বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি গছ গছনি ৰুই আমাক ৰাস্তাই ঘাটে জিৰণি দি ৰুই থৈ গৈছে। তেনেকুৱাবিলাক গছ গছনি আমি কি কৰিছোঁ? চব কংক্ৰিটত। সৌদিনা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিতে এৱাৰ্ড দিছিল, চেন্নাই ছায়ানবা ইউনিভাৰ্চিটি। তেতিয়া মোক কৈছে গোদাবৰী কৃষ্ণাত পানী নাই, চব চেন্নাই কংক্ৰিটৰ ফৰেষ্ট, গছ এজোপাও নাই। গছে পানী কিমান টানি ৰাখে, আয়ত্ত বৰষুণ কিমান নাপে, কিমান পানী ৰখায়। মই মোৰ হাবিখনতে পাইছোঁ। আগত মহবনপুতি নামৰ যিটো পুথি আছে, সেইটোৱে আকৌ ব্ৰহ্মপুত্ৰই পাতিলে তাত পানী শুকাই যায়। যেতিয়া গছ গছনিবোৰ ওখ সেই দিন নলাটো এতিয়া নুশুকা হ'ব, বিৰাট পানী। সেইকাৰণে জীৱ জন্তু চৰাই চিৰিকটি বিচৰণবিলাক সেইবোৰ প্ৰেক্টিকেল নলেজ সেই গছ গছনিৰ পৰাই ল'ব লগা হৈছে। মানুহৰ ক্ষেত্ৰতো একো ল'ব নোৱাৰি। সেইকাৰণে এতিয়া জীৱ জন্তু ৰখিবলৈ মানুহ নালাগে, মানুহ ৰখিবৰ কাৰণেহে লাগে, অন্য কাৰণে নালাগে। জীৱ জন্তুবোৰ নিজৰ কামত। গুৱাহাটীত আগত এতিয়া বিচনাত কি হয়, বাঘ ফুৰে, তাহাঁতৰ খাদ্যবোৰ চব খাই পেলায়। শিয়াল হেৰি থাকে, বাঘ থকা ঠাইবিলাকত চব এইবিলাক মানুহৰ ব্ৰেড হ'ল, চব কংক্ৰিটৰ হ'ল। এদিন পানী দিবলৈ যেতিয়া মাটি নহ'ব,
চেন্নাই ভূগৰ্ভটো তেতিয়া উত্তপ্ত হৈছে, আগ্নেয়গিৰিৰ সৃষ্টি হ'ব, চেন্নাইখন ডুবি যাব। আৰু এণ্টাৰ্কটিকা যেতিয়া বৰফ গলি শেষ হ'ব, উত্তৰ মেৰু যেতিয়া বৰফ গলি শেষ হ'ব, বাংলাদেশ তাৰ মানুহ ক'লৈ যায়? নাই ভাৰতলৈ যাব, নয় সাগৰৰ কাষত থকা দেশ চব বিলুপ্ত হৈ গ'ল। সেইবোৰ নোহোৱাৰ আগতে আমাৰ সূৰ্যৰ ৰশ্মি যিবোৰ টানিবলগীয়া গছ গছনি আছিল পৃথিৱীত, সেইবোৰ চব কাটি ধ্বংসৰ মূলতে ক্লাইমেট চেঞ্জ হৈছে। ইয়াৰ মূলতে দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি, দ্ৰুতগতিত নগৰীকৰণ, দ্ৰুতগতিত উদ্যোগীকৰণ, দ্ৰুতগতিত যান্ত্ৰিকৰণৰ লগতে সমগ্ৰ বিশ্বলৈ কঢ়িয়াইছে মৃত্যু, যাৰ বাবে প্ৰকৃতিয়ে বাৰম্বাৰ বিশ্ববাসীক খুৱাইছে, কিন্তু বিশ্ববাসীয়ে জানিও নাজানে আৰু দেখিও নেদেখাৰ ফলতে আমি এতিয়া ভুক্তভোগী হৈছোঁ, ক্লাইমেট চেঞ্জ হৈছে, অন্য কাৰণে হোৱা নাই। সেইকাৰণে আশা ৰাখিছোঁ গুৱাহাটী যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ জিৰণি চোৱা, পৰ্যটকৰ জিৰণি চোৱা, গুৱাহাটী সুন্দৰকৈ ৰখা, আশে পাশে থকা ফৰেষ্ট যিবোৰ আছে সেইবোৰ সংৰক্ষণ কৰি স্কুল কলেজ ছাত্ৰ ছাত্ৰীসকল যেতিয়া প্ৰত্যেকখন স্কুলে 10 জোপা কৰিব, সদায় যদি চাবলৈ যায় তাত আৰু কোনোবাই গছ কাটিবলৈ যাবনে? বন্ধুবৰে বিশেষকৈ ভাৰতীয় ল'ৰা ছোৱালী বহুত চোকা, সেইকাৰণে সিহঁতৰ সংৰক্ষণ সিহঁতৰ আপাৰ সময় এতিয়া হৈছে গছ গছনি কটাটো কম হৈছে আৰু তাত কাটিব নহয়। স্কুল কলেজ ইউনিভাৰ্চিটি ল'ৰাবোৰ ৰাস্তাত ফেৰে। বহুদিনা ৰয়িঙত বৈঠক হৈছিল, আমাৰ গুৱাহাটী এনআইটিত গৈছিল আৰু মোক মাতিছিল, তাত থকা উপায়ুক্ত, তাত থকা বিধায়ক আৰু এছপিত গৈছিল। ঢলাশদিয়াৰ দলংখন কি কাৰণে অৰুণাচলৰ জৈৱ বৈচিত্ৰ্য শেষ কৰিবৰ কাৰণে ৰাতি দিন কিয় 16টা খ্ৰীষ্টাব্দকৈ গছ কাটে? ভাৰতীয় সংবিধান উলংঘা নকৰাকৈ ৰাতি দিন ৰাতি ইয়াৰ পৰা গছ কাটিব। এদিন অৰুণাচল যদি গছ গছনি নাথাকিব, অসমখন বালিয়ে ঢুক খাই যাব। কাৰণ আগত যিটো দেখি আহিছে ব্ৰহ্মপুত্ৰ নদীত অগভীৰ নাই ওপৰলৈ উঠি আহিছে, কাৰণ তাত গছ গছনি ডাঙৰ ডাঙৰ গছবোৰ কাটি দিছে, আগত মাটিটো আহিব নিদিয়ে, ডাইৰেক্ট পানীটোৱে আহিব দিয়ে, তাত মাটি আহিবলৈ নাপায়। এতিয়া গোটেই অৰুণাচলৰ মাটিটো উত্তৰ দক্ষিণে যিবোৰ উপনৈ আছে গছ গছনি কাটি পেলোৱাৰ ফলত আমি ব্ৰহ্মপুত্ৰ নদী অন্যায় কৰিছোঁ। অন্যায় কৰাৰ ফলত গৰাখহনীয়াৰ সৃষ্টি হয়। যিটো খৰচ আছে বাধা আছিল, ডাঙৰ ডাঙৰ বৰষুণ দিলে পানীটোৱে আহিলে বাধা দি আমাকে পানী বৰষুণ কমি যায়, পানীটো শুকাই যায়, শুকাই গ'লে তেতিয়া অগভীৰ হৈছে আৰু জাহাজটো বন্ধ কৰি দিলে। জাহাজ বন্ধ কৰাৰ বিনিময়তে মানে গৰাখহনীয়া প্ৰবল ৰূপ হৈছে আৰু আমাৰ আৰু চাৰিওফালে মাথাউৰি কেনি যাব, পানীবোৰ কেনি যাব? অকল মানুহ ডাঙৰ প্ৰজাতিটো জীয়াই থকাৰ কাৰণেই হৈছে যে বাকীবোৰ যে জীয়াই থাকিব লাগে, গছ গছনি যে জীয়াই থাকিব লাগে, সেই কথাটো আৰু মনলৈ অহা নাই। নহাৰ কাৰণে পানীয়ে আমাক এশিকা দিছে, দিলেও পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ, পানীয়েই প্ৰায়। আৰু য'ত পানী থাকিব তাত জীৱ জন্তুৰে ভৰি থাকিব আৰু চৰাই চিৰিকটিয়ে ভৰি থাকিব, আমি জীয়াই থাকিব পাৰিম। সেইকাৰণে অসমত মাটি নাই, হাল বোৱালে যিটো আছে সিমানেই মাটি আছে। মহানগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত 4/3 অংশ মাটি আছে। চৰ চাকৰিবোৰ আমি দিন কৰিব লাগে, এদিন গাঁওবিলাকত নগৰ হৈ যাব। আমি অক্সিজেন ক'ত পাম? গোলকীয় উষ্ণতা তাপ কোনে দিবা? সেইকাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ চৰ চাকৰি যিমান আছে তাত গছ ৰুব লাগে। সেয়া আশা ৰাখিছোঁ আপোনালোকে এৱাৰ্ড দিলেও এপ্ৰিল মে জুন মোক গামোচা চিনাবলৈ নামাতিব। তাতকৈ গামোচা চিন্তাই যিমান পইচা খৰচ কৰে মোৰ আমিতকৈ এজোপা যদি গছ পুলি ৰুই দিয়ে মোৰ বহুত সকাহ হ'ব। সেয়া আশা ৰাখিছোঁ 2019 চনৰ পৰা সেইবোৰ প্ৰগ্ৰেমত নাযাওঁ, ভাৰতত ক'তো নাযাওঁ, কাৰণ মই 2000 কৰিছোঁ। মই তাত কৰিলে কাজিৰঙাতে গছ ৰুব নালাগে, উত্তৰে দক্ষিণে খালি মানুহক সজাগতা কৰিব লাগে, গছ কাটিব নালাগে। সেইদৰে ঢলাশদিয়াত যদি তাত দলঙৰ তলত ভাৰতীয় সামৰিক বাহিনীক কৈছোঁ যে আপোনালোকে তাত প্ৰেজেন্সো আপোনালোকে তাত কৰক, তাৰ পৰা আমি ডিব্ৰুগড়লৈকে আমি গছ পুলি ৰুব না, খালি আমি মানুহৰ উত্তৰে দক্ষিণে সজাগতা হ'লে গছ গছনি কাটিব নিজে গছ গছনি। আমাৰ ব্ৰহ্মপুত্ৰ উপশক্তি ব্ৰহ্মপুত্ৰ নদীয়ে বহুত দি থৈ, ব্ৰহ্মপুত্ৰ অসমৰ জীৱন ধাৰা, দুৰ্ভিক্ষ নহয়। আমি এইটো উপলব্ধ, আমি পানীত থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত থকা সদায় ব্ৰহ্মপুত্ৰকে গলি গলি ডাঙৰ হোৱা। সেইকাৰণে মই ভাবোঁ
ব্ৰহ্মপুত্ৰটো আমাৰ অসমৰ জীৱনদান। গুৱাহাটীৰ অনৈক্য মণ্ডলো আছে। এই গুৱাহাটীক সুন্দৰকৈ ৰখাটো উত্তৰ পূৰ্বাঞ্চল অকল গুৱাহাটীৰ বাহিৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কৰ্তব্য আছে আৰু পৰ্যটকৰ জিৰণি চোৱা। এতিয়া মোৰ আবেদন বিশ্বৰ 90% পৰ্যটক তালৈ মাজুলীৰ পৰা আপুনি নিশ্চিতভাৱে তাততো থকা মানে যোৱাটো আপুনিতো যায় আৰু ষ্টুডেণ্টবিলাক বহুত আহে। তেখেতসকলৰ লগত কথোপকথন কৰোঁতে মানে আলোচনা কৰোঁতে আৰু মই অভিজ্ঞতাই লাভ কৰিছোঁ আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক কৰিবলগীয়া তাহাঁতক জ্ঞান দিবলগীয়া মোৰ কাম আছে। স্কুল কলেজত মাতিব মই যাবই লাগিব, সেয়া আশা ৰাখিছোঁ। অভাৱত সময়টো লোকচান নকৰি স্কুল কলেজৰ সৰুৰে পৰা যদি ব্ৰেইনটো মনটো যদি সিহঁতক এক কৰিব পৰা যায় তেতিয়াহ'লে সুন্দৰ ভাৰতবৰ্ষখন পৃথিৱীত আৰু এইকাৰণেও কৰিব ইয়াত শিক্ষা জ্ঞানৰ বিকাশ কেন্দ্ৰ ভাৰতবৰ্ষ তেনেকুৱা এখন দেশৰ ল'ৰা ছোৱালীক অগ্ৰাধিকাৰ দি সমগ্ৰ বিশ্বক ভাৰতৰ আদৰ্শৰে বিশ্ববাসী আদৰ্শ ল'ব লাগিব। আমাৰ মোৰ কামনা এইটোৱে আৰু সেইটো কৰিব পাৰিলে আৰু সেইকাৰণে মই যে এই ভাৰততে গছ ৰুব লাগে সেইটো কথা নাই। যি দেশলৈ মাতে সেই দেশতে গছ ৰুবগৈ লাগিব। আৰু পৃথিৱীখন থাকিলে আমি কথোপকথন কৰিম বা যুদ্ধই লাগিব ক'ত আহিলে